গুড মৰ্নিং নমস্কাৰ আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ আশা কৰোঁ ভালেই আছে মই ছোটি আপোনালোকৰ মাজত লৈ আহিছোঁ এটি নতুন ভিডিঅ' কিহৰ ওপৰত হয় মই আজি এটা স্পেচিয়েল ডিছ বনাম মই নিজে বনাম কেনেকৈ বনাম সেইটো আপোনালোকক দেখাম গোটেইখিনি আৰু মোৰ চেনেলত যদি নতুন আহিছে সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব লগতে থকা বেল আইকনখন দবাই দিব বলক চাও আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ যদি ভাল লাগিছে প্লিজ মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব মই আজি বনাম মেগী ৰেচিপি এনেতো আমি বইল কৰি খাওঁ ফ্ৰাই কৰি খাওঁ আজি অলপ বেলেগ ৰকমে বনাম মই আপোনালোকে চাগে খাই পোৱা নাই দেন চালে গম পাব আৰু খায়ো বহুত টেষ্ট লাগে মই গোটেইখিনি বনাম মই বজাৰৰ পৰা বজাৰ নহয় দোকানৰ পৰা মেগী আনিছোঁ এতিয়া মই কেনেকৈ বনাম গোটেইখিনি চাই থাকক ভিডিঅ'টো লাষ্টলৈ এইটো বইল হ'বৰ কাৰণে বহাই দিছোঁ পানী বহাই দিছোঁ এতিয়া মেগীটো দি দিম মই এতিয়া ঢাকি দিম দুটাই হ'ব মেগী বেছি আমি মানুহ তিনিটা মানুহ আপোনালোকে বেছি মানুহ হ'লে বেছিকৈ মেগী দিব এয়া এটা পিঁয়াজ আৰু এটা জলকীয়া কাটি লৈছোঁ সৰু চাই কাটিছোঁ এটা এয়া মেগী হৈ গ'ল মই গেছটো বন্ধ কৰি দিছোঁ অলপ ঠাণ্ডা হ'ব দিওঁ পানীটো তাৰপিছত বনাই আছোঁ মেগী বইল হৈ গ'ল মই এতিয়া এটা কণী দিছোঁ তাৰপিছত পিঁয়াজ জলকীয়া যিমানখিনি আছে গোটেই দি দিছোঁ দি কিনে আকৌ এটা কণী দিছোঁ মানে কণী কম হৈছে তো দুটা কণী দিছোঁ আপোনালোকে দুটা কণীয়ে দিব এয়া তাৰপিছত অলপ সোৱাদ অনুযায়ী নিমখ দিছোঁ তাৰপিছত এয়া মেগী মছলা 2 পেকেট আছিল মই দি দিছোঁ তাৰপিছত ধুনীয়াকৈ মিক্স কৰি লৈ আছোঁ কাৰণ ধুনীয়া মিক্স হ'ব লাগিব কণীটোৰ লগত মেগীখিনি ধুনীয়াকৈ মিক্স হ'ল এতিয়া বাকিখিনি বনাই আছোঁ চাই থাকক মই কেৰাহীটো বহাই দিছোঁ এয়া এটা তেল ঢালিম বহুত কম সময়তে আৰু বহুত কম তেলত হৈ যাব এইটো আপোনালোকে সৰু পোৱালীক টিফিনো দিব পাৰিব আৰু সন্ধিয়া চাহত খাব পাৰিব এয়া কেৰাহী গৰম হৈ গ'ল মই অলপমান তেল দিছোঁ ৰিফাইন দিলে বেছি ভাল লাগে তো অলপ ৰিফাইন তেলখিনি গৰম হৈ লওক এতিয়া অলমষ্ট গৰম হৈ গ'ল মই বনাম মেগী পকৰা কিদৰে বনাওঁ বলক চাই লওঁ মই 1 চামুচ মেগী দি দিছোঁ এয়া মিক্সখিনি পকৰা হ'বৰ কাৰণে তো লগতে আৰু অলপ দি দিলোঁ দুটা চাইডত দুটা তো ধুনীয়াকৈ মই ফ্লেমটো কমাই দিলোঁ গেছৰ এতিয়া মই লাহেকৈ উলটাই আছোঁ মেগীখিনি মানে পকৰাখিনি এইটোতো এতিয়া পকৰা হৈ গ'ল এতিয়া দুয়ো চাইডে ধুনীয়াকৈ সিজিব যিহেতু কণী আছে মেগী অলৰেডি সিজি গৈছে তো ইমান আৰু একো কৰিব নালাগে তো মই আৰু অলপ দিছোঁ তাৰ লগতে মই ৰঙা চাহ বনাম 1 কাপ চাহ বনাই আছোঁ তেজপাত দিছোঁ তেজপাত দিলে চাহ ভাল লাগে লগতে পকৰিও হৈ আছে চাহও হ'ব যিহেতু ঠাণ্ডা বতৰ চাহও খাই ভাল লাগে চাহৰ লগত আৰু পকৰি আৰু বেছি ভাল লাগে তো দুয়ো চাইডে হৈ গৈছে ধুনীয়াকৈ কালাৰ উঠিছে ধুনীয়া ৰঙা কালাৰ হৈছে পকি গ'ল ভিতৰত মেগী আৰু কণীখিনি ধুনীয়াকৈ হৈ গ'ল এইটোৱে আছিল আজি মেগী পকৰা তো এতিয়া মই চাহপাত চেনি নিমখ গোটেইখিনি দি দিলোঁ এতিয়া মই চাহ বাঢ়িম মাৰ কাৰণে প্ৰটিন বনাইছোঁ আমাৰ কাৰণে চাহ তো ৰঙা চাহ আৰু কি লাগে পকৰাৰ লগত এইটোৱে আছিল এই ৰেচিপি কেনেকুৱা লাগিল মোৰ আজিৰ ৰেচিপিটো প্লিজ মোক জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব আৰু মই আৰু চেষ্টা কৰিম আপোনালোকক ভাল ভিডিঅ' দেখাবৰ কাৰণে যদি ভাল লাগিছে ভিডিঅ'টো পিছে লাইক কৰিবলৈ পাহৰি নাযাব লগ পাম নতুন আৰু এটা ভিডিঅ' লৈ তেতিয়ালৈ সুস্থ থাকক ভালে থাকক জয় আই অসম